सा जम के हम स्कूल चले हम হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম মেট্ৰিকত অহা কেইটামান সমাৰ্থক শব্দ। HSLC 2004ত আহিছিলে পৃথিৱী, মেঘ, ৰাতি, নদী, এই চাৰিটা আহিছিলে। পৃথিৱীৰ অৰ্থ হৈছে বসুন্ধৰা বা ধৰিত্ৰী, মেঘৰ অৰ্থ হৈছে ডাৱৰ বা জলধৰ, ৰাতি অৰ্থ হৈছে নিশা বা ৰজনী, নদী অৰ্থ হৈছে প্ৰবাহিনী বা নৈ। 2005ত আহিছিলে কপাল, চকু, হাতী আৰু আকাশ। কপালৰ অৰ্থ হৈছে অদৃষ্ট বা ললাট, চকুৰ অৰ্থ হৈছে নেত্ৰ বা নয়ন, হাতীৰ অৰ্থ হৈছে হস্তি বা গজ, আকাশৰ অৰ্থ হৈছে গগন বা নভ। HSLC 2007ত আহিছিলে পৃথিৱী আৰু আকাশ। 2008ত আহিছিলে ৰাতি আৰু ৰজা, ৰাতিৰ অৰ্থ হৈছে নিশা বা ৰজনী, ৰজাৰ অৰ্থ হৈছে নৰেশ্বৰ বা নৃপতি। 2009ত আহিছিলে পৃথিৱী, নদী, চকু আৰু নিশা। চকুৰ অৰ্থ হৈছে নেত্ৰ বা নয়ন, নিশাৰ অৰ্থ হৈছে ৰাতি বা ৰজনী। 2010ত আহিছিলে আকাশ আৰু ৰজা, ৰজাৰ অৰ্থ হৈছে নৰেশ্বৰ বা নৃপতি। তাৰপিছত 2013ত আহিছিলে ব্যথা, ব্যথাৰ অৰ্থ দুখ বা বেদনা, কৰুণৰ অৰ্থ ব্যাকুল বা কাতৰ, হৃদয়, হৃদয়ৰ অৰ্থ অন্তৰ বা মন। 2014ত আহিছিলে আকাশ, অৰ্থ গগন বা নভ, গছ, গছৰ অৰ্থ তৰু বা দ্ৰুম বা বৃক্ষ, ধৰা, পৃথিৱী বা ধৰিত্ৰী, অগ্নি, বহ্নি বা অনল। 2015ত আহিছিলে নদী, চকু, আকাশ আৰু ঘৰ। 2016ত আহিছিলে আসমান, বিতপী, হাত আৰু বতাহ। আসমান মানে আকাশ বা নীলিমা, বিতপী গছ বা তৰু, হাত কৰ বা ভোজ, বতাহ পৱন বা অনিল। 2017ত আহিছিলে আকাশ, ধৱল, ধৱলৰ অৰ্থ বগা বা শ্বেত, বাৰিধি মানে হৈছে সমুদ্ৰ বা জলধি, সমীৰ, সমীৰৰ অৰ্থ পৱন বা বতাহ। 2018ত আহিছিলে পদুম, ঘাঁহ, পদুমৰ অৰ্থ কমল বা পদ্ম, ঘাঁহৰ অৰ্থ তৃণ বা বন। এনেধৰণৰ ইনফৰ্মেটিভ আৰু এডুকেশ্যনেল তথ্যৰ বাবে সাধাৰণ জ্ঞান GK চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।